হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু এই শাককেইডাল চিনি পাইছেনে? ক'ব পাৰিবনে কোনোবাই এইটো কি শাক? এয়া হৈছে বেত শাক। বেত আজি বজাৰলৈ যাওঁতে দেখিলোঁ আৰু দেখিয়ে ৰ'ব নোৱাৰিলোঁ আৰু কিনি আনিলোঁ। কাৰণ এই শাকৰ উপকাৰিতা বহুতখিনি আছে নহয়। আপোনালোকে নিশ্চয় জানেই, ডায়েবেটিছ, ইউৰিক এচিড এইবিলাকৰ কাৰণে এয়া বহুত ভাল, দৰৱৰো কাম কৰে। সেইকাৰণে ময়ো কিনি আনিলোঁ। যদিও ইউৰিক এচিড বা ডায়েবেটিছ নাই, তথাপিও নোহোৱাৰ পৰাই খাই থাকিবলৈ বিচাৰোঁ তিতাবিলাক। এয়া কিনি আনিছোঁ। আজিতো এতিয়া ৰাতিয়ে হৈ গ'ল। কালিলৈ এয়া ধুনীয়াকৈ ভাজিব লাগিব। আপোনালোকে ইয়াত আলুগুটিৰ লগতো খাব পাৰে বা বইলো খাব পাৰে। অলপ তিতা লাগিব দেই এইখিনি খাওঁতে। দেখিছে নহয় কিমান ধুনীয়া, ভিতৰৰ অংশখিনি কোমল, খাবলৈ টেষ্টি হয়, তিতা তিতা লাগে। যদি খাই কিনি আনি খাব পাৰিব।